guys, welcome back to my channel. Saya Bhagyosi Barua vlog. গাহৰি মাংস আজি খানাৰ কাৰণে দেখিছেনে? খানা বনোৱা হ'ব ইয়াত ধুনীয়াকৈ ৰাতিকে লাগিব। তেতিয়া ৰাতি চাই যাব লাগিব এইটো কি হ'বগৈ হয় নাই? এইটো ৰাতি বধিব পৰা হ'ল দিন কিন্তু ধৰিব পৰা হ'লে ন? এইটো মালিকটো এইটো বধু নেকি? এইটো বধু আজি ৰাতিৰ কাৰণে টিংবিলাক কোৱা হৈছে। বাকী তাত আমি বনোৱা কোনো তাত হ'ব। পিঁয়াজ আছে, পিঁয়াজ পাত ধনিয়া কেইটুকুৰামান পিঁয়াজ কাটি লৈছোঁ আৰু এয়া পিঁয়াজৰ নলা কাটি থৈছোঁ। এয়া ধনিয়া, ইয়াত দুটা বিলাহী, এইটো নহৰু আদা জলকীয়া পেষ্ট কৰি ল'ব লাগিব। এয়া গাহৰি সৰু সৰু পিচ কাটি লৈছোঁ, 1.5 কেজি আছে ইয়াতে গাহৰি। এয়া চাওকচোন কাটি আছে, এয়া দাদা কাটি আছে, গাহৰি কাটি আছে সৰু সৰু চুঙাত দিবৰ কাৰণে। সৰু কাটিছে আমাৰ গাহৰি লগা এইবিলাকে আজি একদম ধোঁৱা পানী পেলাই থাকিব। গাহৰি চুঙাত দিয়া মজা এই পিছত কি ধুনীয়া কিউট পিচ দেখিছেনে?